हेलो फ्रेंड्स गुड मॉर्निंग आपनालोक सकलोके मोर अन्य एटी ब्लगले स्वागतम जनाइছো आरो মই ভয়েস ओभारे দি দিছো कारण बाहिৰৰ आवाजবোৰ আহি থাকে সেই কাৰণে অলপ দিগদাৰো হয় তো হেয়া এতিয়া বাৰান্দাত বহি আছিলো তাৰ পিছতে ইমানেই ৰ'দ দিছে নহয় তো আৰু কাটি মাহ জাবৰি হ'ল আৰু ভাবিলো আজি ৰবাব টেঙা খাও বুলি তো আৰু আজি মাও আহিলে তো ৰ'দত বহি এতিয়া আমি ৰবাব টেঙা খাবলৈ লৈছো আৰু ইমান চোকা ৰ'দ দিছে নহয় তো এয়া কলপাতত খাম বুলি ভাবিছো তেনেদৰে খাবলৈ মন গ'ল তো সেয়াই আৰু এতিয়া মায়ে গুচাই আছে আৰু মোৰ যে একদম পুৰা ভাগৰ নিচিনা লাগি গৈছেগৈ আৰু তো সেনেদৰে ব্লগটো বনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিলে তো চাই থাকক ভিডিঅ'টো শেষলৈকে ঠিক আছে তো চাই থাকক हेलो फ्रेंड्स गुड इवनिंग आपनालोक सकलोके मोर अन्य एटी ब्लगले स्वागतम जनाइছো এতিয়া সন্ধিয়া 6টা বাজিবই হ'ল আৰু বহুত দিন ভিডিঅ' বনোৱা হোৱাই নাই কাৰণ বনাবলৈ মন নাযায় আৰু ভাগৰো লাগে আৰু মোৰ ৰূপটো যে নাচাবই আৰু একদম পুৰা একো কৰিবলৈ মন নাযায় তো সদায় ভাবো বনাম বুলি কিন্তু মোৰ সাহসে নহয় তো আজি ভাবিছো বনাও আৰু আজি মাও আহিছে মা আগতে নমহীয়া সকামটোত তেতিয়া থাকিলে এসপ্তাহমান থাকিলে আৰু আকৌ ঘৰলৈ গ'লগে কাৰণ ঘৰত ভতিজাটোৰ কাৰণে তো আকৌ আহিলেগে আজি এসপ্তাহ থাকি কাৰণ মোৰ দিগদাৰ হয় তো মোৰো দিগদাৰ হয় সেইকাৰণে আকৌ মাক মাতি দিলোঁ তো মা আকৌ আহিলে আকৌ এসপ্তাহমান থাকিব তাৰপিছত হাজবেণ্ড পাবহিয়ে আৰু ইমানে মোৰ ভাগৰ লাগিছে তো আৰু এতিয়া পুৰা 9 মাহ চলি আছে আৰু বেছি দিন নাই আৰু বেবী আহিবলৈ তো সেয়াই আৰু ভাবিলোঁ আজি ব্লগ এটা বনাওঁ বুলি তো চাই থাকিব ব্লগটো শেষলৈকে আৰু এতিয়া মই বনাবলৈ লৈছোঁ মটৰ পনীৰ আজি ভাবিছোঁ মটৰ পনীৰ খাম দিনত মাছ আছিলে তো দিনটাই মাছ খাবলৈ ভালো নালাগে তো সেইকাৰণে আৰু আজি ভাবিছোঁ মটৰ পনীৰ খাম বুলি তো আপোনালোকক অলপকৈ দেখাই যাম ভিডিঅ'টো শেষলৈকে চাব নিজে আচলতে কৰিব পাৰিলে ভাল হয় আৰু কিন্তু মোৰ যে বহুতেই ভাগৰ লাগে মানে হ'লেও পৰাপক্ষত কৰিবলৈ চেষ্টা কৰি থাকোঁ ওপৰে আৰু কামবিলাক তো সেয়াই আৰু চাই থাকিব আজিৰ ভিডিঅ'টো শেষ নহয় কাইলৈ আকৌ ষ্টাৰ্ট কৰিম কাৰণ অকণকৈ বনাম আৰু যিমানকণ পাৰোঁ সেয়াই আৰু দিনত অথনি টেঙা খাওঁতে যি অকণমান কৰিলোঁ আৰু ভিডিঅ' তাৰপিছত কৰা নহ'লে এই ভিডিঅ'টো যে 15 নৱেম্বৰ দিনাখনেই কৰা তাৰপিছত আৰু অকণকৈ সদায় অলপ কৰি ভিডিঅ'টো এনেদৰে এডিট কৰিবলগীয়া হৈছে কোলা হ'ল এইবোৰ চব চাই থাকিব ব্লগটো শেষলৈকে এতিয়া চিটি মাৰিব এতিয়া পেষ্ট বনাব লাগিব বিলাহী পিঁয়াজ আৰু আদা নহৰু দিম বেছি আৰু মা মছলা নিদিওঁ তো বেছি পুৰা বেছি মা মছলা নিদিওঁ চিম্পুলকৈ বনাম মটৰ পনীৰ তো ভিডিঅ'টো চাই থাকিব শেষলৈকে ইপিনে কুকাৰত 3-4টামান চিটি মাৰিম কাৰণ তিয়াই থৈ আছিলে মটৰখিনি তো সেয়াই আৰু চাই থাকিব এইটো চাইডে এইখিনি পুৰা বিলাহী নহৰু আদা চব একেলগে লৈ ল'লোঁ এইখিনি পেষ্ট বনাব লাগিব এয়া লৈ লৈছোঁ অলপকৈ আপোনালোকক দেখাম আৰু এইটো মায়ে চলাবহি ইয়াত পানী নিদিওঁ তাৰপিছতে আৰু এইকেইটা হৈছে পনীৰৰ টেমাকেইটা এইটো
সৰু সৰু টেমা এইটো কেইশ গ্ৰাম 200 গ্ৰামৰ হ'ব নেকি এইটো এনেকুৱা দুটা আনিছিলোঁ এটাতে কেইবাবিধো থাকে তো সেয়াই আৰু এতিয়া এইখিনি এইটো ফ্ৰাই কৰি ল'ব লাগিব এইটো টান আনিছিলোঁ তো সেয়াই আৰু ইয়াত থৈ দিয়ে এইটো লগাই থৈ দিব লাগিব এইটো আগলৈ দিয়ে নে তেনেকৈ থৈ দে মোৰ লগাই এইফালে আমাৰ মটৰ পনীৰ ৰেডি হৈ গ'ল এয়া চিম্পুলকৈ বনোৱা আলু মটৰ পনীৰ এনেদৰে তো সেয়াই আৰু অলপকৈ আপোনালোককো দেখাই দিলোঁ আৰু হেল্ল' ফ্ৰেণ্ডছ এয়া হৈছে নেক্সট দিনাখনি কৰা ভিডিঅ' তো এয়া হৈছে ৰাতিপুৱাৰ সময়খিনি আৰু ইমানেই ভাল লাগে ৰাতিপুৱা ৰ'দ ওলাইছে আৰু এতিয়া তো মই গা পা ধুই অলপ আগফালে বহিছোঁ তো একো খোৱা নাই খাম আৰু লাহে ধীৰে তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ চাই থাকিব হেল্ল' ফ্ৰেণ্ডছ তো এতিয়া দুপৰীয়া মানে 3টা বাজিব হ'ল আৰু তো ভাত খাই উঠিলোঁ ভাত খাই উঠি এতিয়া আহিলোঁ আৰু ৰাতিপুৱাও সেইখন অকণমানকৈ কৰিলোঁ আৰু তো তাৰপিছত আকৌ এতিয়া 3টাই বাজিলে সেয়াই ভাত খালোঁ ভাত খাই আজৰি আৰু এতিয়া বেছি দিন নায়েই পূৰা একদম আৰু মানে একদম পেটটো এতিয়া 9 মন্থ চলি আছে আৰু মানে একদম পেটটো মানে পূৰা নকুৰৰ ওপৰতে মানে এনেকৈ খজুৱাই দিম পূৰা খজুৱাই বহুত খজুৱাই মানে তো সেয়াই আৰু এতিয়া 9 মাহতে অলপ মানে প্ৰব্লেম হৈছে বহুত বেছি ভাগৰো লাগে তাতে টুইন সেইকাৰণে ব্লগবোৰ বনোৱা হোৱাই নাই ভালদৰে তাৰপিছতে আজি হস্পিটেলো গৈছিলোঁ আমাৰ ওচৰতে তো তাত প্ৰেছাৰটো চালোঁগৈ প্ৰেছাৰ আৰু ৱেইটটো চালোঁ চব ঠিকে আছে সেইখিনি সেয়াই আৰু এতিয়া চব ভগৱানৰ ওপৰত চব ভালে ভালে পাৰ হৈ গ'লেই হয় আৰু দিনটো সেয়াই ৰাতি হ'লে শুব নোৱাৰি পূৰা একদম টোপনি ধৰে মানে কিন্তু হ'লেও মানে আকৌ সাৰ পালে ইকাতি হ'বলৈ অলপ প্ৰব্লেম হয় মানে তো চাই থাকিব ব্লগটো আৰু কিমানকণ পাৰোঁ কৰিম আৰু ভিডিঅ'বোৰ তো এতিয়া শুই আছিলোঁ আমি আৰু মোৰ মানে গৰম পূৰা উঠে আৰু এয়া পূৰা ফেন চলি আছে এতিয়াও তো ব্লেংকেটখনো লৈ লওঁ আৰু ফেনখনো চলাই লওঁ নহ'লে একদম কিবা একদম মানে ফেনখন নচলালে উশাহ নোপোৱা নিচিনা লাগে আৰু তো ফেনখন চলাই লওঁ ব্লেংকেটখনো লৈ লওঁ তো সেয়াই এতিয়া শুম অকণমান দেৰি ৰেষ্ট ল'ম আপোনালোকক একেবাৰে পিছবিলাকে লগ পাম ঠিক আছে চাই থাকিব হেল্ল' ফ্ৰেণ্ডছ তো এয়া হৈছে 17 নৱেম্বৰ দিনাখনি কৰা ভিডিঅ' তো আপোনালোকক মই কৈছোঁৱেই সদায় অকণকৈ বনাই আছোঁ তাৰপিছতে এয়া এতিয়া সন্ধিয়া 5:30মান বাজিছে
তো আজি পাপা আহিছে, ভাইটি আহিছে আৰু বোৱাৰীজনীও আহিছে, ভতিজাটোও আহিছে। তো মোৰ খবৰ ল'বলৈ। আৰু এয়া মই বাৰাণ্ডাতে বহি বোলো অকণমান ভিডিঅ' বনাই থওঁ, আমাৰ গুডুকো দেখাম, মানে ভতিজাটো চাই থাকিব। অ' গুডু, টুপি চুপি পিন্ধি লাজ গাইছে। মাক চিনি পাইছে, মাক চিনি আমাৰ মাক যে। আৰু এইফালে মায়েহঁতে বনাই আছে, এইপিনে বোৱাৰীজনীয়ে বনাইছে ব্ৰইলাৰ মাংস, আৰু মায়ে বনাইছে ঔটেঙা দালি আৰু মাছৰ জোল বনাব বিলাহীৰ সৈতে। তো মই অকণমানকৈ ভিডিঅ' এটা বনাই থৈছোঁ। আৰু সেয়া ঔটেঙা দালি মই খাই বহুত ভাল পাওঁ, আৰু কচু দিছে। টেঙা দাইল আচলতে মই খাই ভালেই পাওঁ। আৰু এইপিনে ব্ৰইলাৰ মাংস বনাইছে। কৰিলোঁ আহিয়ে থাকে, ঘৰৰ মানুহবোৰ গম পাইছ। আমাৰ যে এইডোখৰ বৰ এন্ধা এন্ধা আহে। আৰু এইফালে মাংস এয়া ৰেডি হৈ গ'ল। তো এতিয়া আমি ভাত খাম। আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ। যিমানকণ পাৰোঁ আপোনালোকক দেখালোঁ আৰু অকণ অকণকৈ। যদি ভাল পালে প্লিজ কমেণ্ট কৰি জনাব। তো আজিলৈ ইমানেই, বাই বাই।